ইউটিউবৰ এই বিশাল জগতখনলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আজি বিশ্ব পৰ্যটন দিৱস, সেইটো কাৰণে অলপ ফুৰিবলৈ ওলালোঁ। বৰ বিশেষ দেখুৱাব নোৱাৰিম আপোনালোকক, কিন্তু তথাপিও চেষ্টা কৰিম। আৰু অলপ ক'বলগীয়া কথা আছে, মনৰ ক'বলগীয়া কথা। আৰু কালি এটা ভিডিঅ' শ্বুটিং কৰিছিলোঁ, সেইটো এডিটিং কৰি সম্পূৰ্ণ হ'ল আজি, আৰু অলপ পাছত হয়তো আপলোড দিম। তো যাওঁ আগবাঢ়ি। আমাৰ ঠাইতো নেটৱৰ্ক নাই, যদি ঘৰত নেটৱৰ্ক থকা হ'লে ঘৰতে দিব পাৰিলোঁ আপলোড। এতিয়া অলপ যাব লাগিব, বলক। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah. No, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways. And on we'll go. আৰু ইয়াৰ পৰা অলপ আগবাঢ়ি যাওঁ। খেল চাই আহিল নেকি? হা কেনেকুৱা লাগিছে খেল চাই? হা কেনেকুৱা লাগিলে? হা ভাল লাগছে। আৰে সুধিছোঁহে, জবৰদস্ত খেল হ'ল ন? দেওবাৰে আহিবি নাই? ফাইনেল চাব আহিবি নাই? আহিবি? বঢ়িয়া। কিমান দূৰ ঘৰ? আৰু পইচা আছে ল'ব, পইচা দিবি নাই? হা পইচা দিবি? মইতো নিদিওঁ দেই। ভিডিঅ' ইউটিউব চাবি দেই, উৰিয়াম ঘাট ভিডিঅ' মাৰি চাবি। On we'll go, finding life along the way, melodies we haven't played. এতিয়া আমি ফুটবল খেলখন শেষ কৰি অলপ আগবাঢ়ি আহিলোঁ, আৰু এই ঠাইখন হ'ল অসম নাগালেণ্ডৰ সীমান্ত। সেইখন যে আপোনালোকে পাহাৰ দেখা পাইছে, সেইখন হ'ল নাগালেণ্ডৰ পাহাৰ, নগা পাহাৰ, আৰু তাৰ দাঁতিতে দুয়াং নৈখন এইফালৰ পৰা ৰাইট ছাইডৰ পৰা লেফ্ট ছাইডলৈ বৈ আহিছে। আৰু এই ঠাইখিনিতে কেইমাহমান আগতে বানপানী হৈছিলে, নহয় জানো? বানপানী হৈছিলে, আৰু এতিয়া এই ঠাইখন শুকাই গ'ল। আৰু ল'ৰাকেইটা পালোঁ লগতে। তোমালোকে ঘৰ ইয়াতে নহয় জানো তোমালোকৰ? আচ্ছা, তোমাৰ নামটো কি? তোমাৰ? আছাদুল। তোমাৰ? নিজাম মোহাম্মদ আছৰাফুল, বাংলাদেশৰ এজন ক্ৰিকেটাৰ আছে, গম পোৱা নাই? কেপ্টেইন আছিলে, ঠিক আছে। আৰু এতিয়া মই আপোনালোকক মোৰ মনৰ কথা কিছুমান ক'বলৈ আহিছোঁ। চাওক, আমাৰ এই পৃথিৱীখনত ন চিন্তাধাৰাৰে এই মানৱ জাতিয়ে দুপে আগবাঢ়ি গৈ আছে। কিন্তু তাৰ মাজতে এনেকুৱা কিছুমান মানুহ আমাৰ সমাজত এতিয়াও জীয়াই আছে, যিবিলাক মানুহে সেই আদিম যুগৰ পুৰণিকলীয়া চিন্তাধাৰাক লৈ অন্ধবিশ্বাসৰ ওপৰত ভিত্তি কৰি, কোনো যুক্তিহীন ঘটনাৰ ওপৰত ভিত্তি কৰি জীয়াই আছে। আৰু তেনেধৰণৰে এটা ঘটনা, এটা উদাহৰণ আমাৰ এই উৰিয়াম ঘাটখনত সংঘটিত হ'ল শেহতীয়াকৈ। হয়, মই ডাইনীৰ সন্দেহত যিটো ঘটনা শেহতীয়াকৈ সংঘটিত হ'ল, মই তাৰেই কথা ক'বলৈ আহিছোঁ। চাওক, কি মানুহ বাৰু সেইবিলাক? কি মানুহ, কি অভিসন্ধি থাকিব পাৰে বাৰু সেই মানুহবিলাকৰ, যে এনেধৰণৰ ঘটনা আমাৰ এই অসমখনত বাৰে বাৰে সংঘটিত হৈ আহিছে। সেইদিনাখন দকমকা কাণ্ড সংঘটিত হ'ল, কিন্তু তাৰ পৰাও আমি শিক্ষা নল'লোঁ। আমি সদায় প্ৰায়ে নিউজত, বাতৰিত আমি শুনিবলৈ পাওঁ, পঢ়িবলৈ পাওঁ, দেখিবলৈ পাওঁ, কিন্তু তাৰ পাছতো আমি সলনি নহ'লোঁ। আচলতে কোনে আশ্ৰয় দি আছে এনেধৰণৰ লম্পট, এনেধৰণৰ মানুহক? সেইটো এটা সঁচাকৈ চিন্তনীয় বিষয়। আৰু সেইটোক চিন্তা কৰি যদি আমি নিজকে যদি বিচাৰি পাওঁ, তেতিয়াহ'লে আমি নিজকে সলনি কৰিব লাগিব, নিজৰ চিন্তাধাৰা সলনি কৰিব লাগিব। তেতিয়াহে আমাৰ এই সমাজখনত এনেধৰণৰ ঘটনাবোৰ সংঘটিত হ'ব আৰু আমাৰ এই সমাজখন আগবাঢ়ি যাব।
সঁচাকৈ এটা চিন্তনীয় বিষয় আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে মই সেই সকল লোকক অনুৰোধ কৰিছোঁ যিসকল লোকে তেনেধৰণৰ চিন্তাধাৰালৈ এতিয়াও জীয়াই আছে ক'ৰবাত এক্সিডেণ্ট হ'লে এতিয়াও ক'ৰবাত দুৰ্ঘটনা হ'লে এতিয়াও ডক্তৰৰ ওচৰলৈ নগৈ বেণ্ডেজ নলগাই বেজৰ ওচৰলৈ যাব সেই তেনেধৰণৰ মানুহক মই অনুৰোধ জনাইছোঁ তেওঁলোকে নিজৰ চিন্তাধাৰা সলনি কৰক চাওক এনেধৰণৰ অন্ধবিশ্বাসৰ ফলতে মই দুজনকৈ দাদা হেৰুৱাইছোঁ আৰু আমাৰ গাঁওখনতে যুৱতীৰ ওপৰত কিছুমান ক'বলৈ বেয়া হয়তো আপোনালোকে নিশ্চয় বুজি পাইছে সঁচাকৈ আমাৰ চিন্তাধাৰা আমি সলনি কৰিবৰ হ'ল আমি প্ৰত্যেকজনে এতিয়া বিৰুবালা হ'ব লাগিব আইনে শাস্তি দিয়ক সেইসকল লোকক ইয়াতে মাইলৰ খুঁটি স্থাপন কৰক সেইসকল লোকক শাস্তি দিয়ক তেতিয়াহে আমাৰ এই সমাজত সেই ধৰণৰ চিন্তাধাৰা পুনৰ সমাজলৈ নাহিব তো এইখিনিয়ে মোৰ ক'বলগীয়া আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ কথাতে ওলাই যায় যে যিটো ঘটনা সংঘটিত হ'ল শেহতীয়াকৈ সেইটো একেবাৰে আমাৰ ওচৰতে সংঘটিত হৈছে আৰু তাতোতকৈ ডাঙৰ কথাটো কি জানে মই যিখন ঠাইত ইণ্টাৰনেট কৰিবলৈ যাওঁ যিখন গাঁৱত মই ইণ্টাৰনেট কৰিবলৈ যাওঁ ইউটিউবৰ ভিডিঅ' আপলোড কৰিবলৈ যাওঁ হটষ্টাৰত এছিয়া কাপ চাবলৈ যাওঁ সেই গাঁওখনৰ লগতে জড়িত এই ঘটনাটো দুৰ্ভাগ্য দিয়ক আহিছোঁ আজিলৈ Go through the wastelands, through the highways, till my shadow turns to sun rays, and on